শুভ সন্ধিয়া মোৰ মৰমৰ ভাইটি ভণ্টিসকল। আজি মই তোমালোকৰ ওচৰত আহোমসকলৰ বিষয়ে এটি চমু পৰিচয় দিয়া প্ৰশ্নটিৰ উত্তৰ লৈ আহিছোঁ। তোমালোকে চাবা আৰু ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া তোমালোকে প্ৰশ্নটোৰ উত্তৰ চোৱাচোন। আহোমসকলৰ বিষয়ে এটি চমু পৰিচয় দিয়া। উত্তৰ: আহোমসকল মূলতঃ টাই জাতিৰ মানুহ। এওঁলোকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত। এওঁলোকৰ পূৰ্বপুৰুষসকলে 1228 খ্ৰীষ্টাব্দত চুকাফা ৰজাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ পূব অসম বা তেতিয়াৰ সৌমাৰত ৰাজ্য স্থাপন কৰে। পিছলৈ লাহে লাহে পশ্চিমে মানাহলৈকে ৰাজ্য বিস্তাৰ কৰি 600 বছৰৰ অধিক কাল ৰাজ্য শাসন কৰে। স্বৰ্গদেউ চাওলুং চুকাফা আছিল অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু বৰ অসমৰ ভেটি গঢ়োতা। আহোমসকলৰ আদি ভাষা টাই বা শ্যান আছিল যদিও পিছলৈ প্ৰজাৰ সুবিধাৰ বাবে নিজ ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা গ্ৰহণ কৰে। কিন্তু পুৰণা পূজা-সেৱা, ৰীতি-নীতি সম্বন্ধীয় সকলো কাম তেওঁলোকৰ পুৰোহিতসকলে টাই ভাষাতে চলাই থাকে। টাই আহোম উন্নয়ন পৰিষদে 2012-14 চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ জনসংখ্যা প্ৰায় 25 লাখ। আহোমসকলৰ বসতি প্ৰধান অঞ্চল হ'ল বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা। যোৱা শতিকাৰ শেষভাগলৈকে শালি ধানৰ খেতিয়ে আহোমসকলৰ মুখ্য জীৱিকা আছিল। সমান্তৰালভাৱে গৰু, ম'হ, গাহৰি, ছাগলী, হাঁহ, কুকুৰা, এৰী পলু, পাট পলু, মুগা পলুও পুহিছিল। শাক-পাচলিৰ বাৰী, কল-তামোলৰ বাৰী, কাঠনি বাৰী প্ৰায় প্ৰত্যেকখন আহোমৰ ঘৰতেই আছিল। বৰ্তমান সেইবোৰ এৰি চাহ খেতি কৰিবলৈ লৈছে। আহোমসকলে আগতে চাংঘৰত বাস কৰিছিল যদিও পিছলৈ মাটিৰ ভেটিত টোপ দিয়া দুচলীয়া ঘৰ সাজি লৈছিল। সাধাৰণতে ঘৰৰ খুঁটাবোৰ কাঠৰ, বেৰবোৰ বাঁহৰ আৰু ছাউনি খেৰেৰে কৰি লৈছিল। আজিকালি সকলোৰে পকীঘৰ হৈছে। ভাত হ'ল আহোমসকলৰ মুখ্য আহাৰ। আহোমসকলে টেঙা শাকৰ আঞ্জা, মাহৰ আঞ্জা, খাৰৰ আঞ্জা, বিভিন্ন পাচলিৰ তৰকাৰী, মাছ বা মাংস আদি ভাজি বা পুৰি খাই ভাল পায়। আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ'ল লাও বা সাজ। সাধাৰণতে লাহি আৰু বৰা চাউল মিহলি কৰি সিজাই তাৰ লগত গুৰ পিঠা মিহলাই লাও পানী তৈয়াৰ কৰা হয়। চাহ তেওঁলোকৰ আন এক উপাদেয় পানীয়। আহোমসকলে উপৰিপুৰুষক পূজা-পাতল কৰে। মৃত মাক-বাপেকক ধৰি 14 পুৰুষলৈকে দাম হিচাপে স্তৰে স্তৰে নিয়মিতভাৱে পূজা কৰে। 14 পুৰুষৰ ওপৰৰ উপৰিপুৰুষক ফি দেৱতা হিচাপে মে-দাম, মে-ফি, উম-ফা, চাই-ফা আদি পূজা কৰে। আজিকালি অৱশ্যে বহুতো আহোম লোকে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে। আহোমসকলে চকলং আৰু দেওবান এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে। আহোমসকলৰ অভিধান, বুৰঞ্জী, আখ্যান, নীতিশাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ, পূজা-বিধি আদি আহোম ভাষাত লিখা অলেখ সাঁচিপতীয়া পুথি আছে। বুৰঞ্জী চৰ্চা আহোমসকলৰ একক সংস্কৃতি। তদুপৰি কৃষি, স্থাপত্য, শিল্পকলা, ৰেচম আৰু বয়ন শিল্প, পোচাক পৰিচ্ছদ, আ-অলংকাৰ, খাদ্য প্ৰকৰণ, বিশ্বাস-অবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ সকলোতে আহোমসকলৰ সাংস্কৃতিক প্ৰভাৱ দেখিবলৈ পোৱা যায়। ধনে-জনে অসমক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাত, অসমত বসবাস কৰা সকলো লোককে এক শাসনৰ অধীনলৈ আনি এটা অসমীয়া জাতি হিচাপে গঢ়ি তোলাত আৰু অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ ভেটি স্থাপন কৰাত আহোমসকলৰ অৱদান সকলোতকৈ বেছি। আহোমসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি হ'ল লাচিত বৰফুকন, সতী জয়মতী, অসমৰ প্ৰথম অভিধান প্ৰণেতা
টেঙাই মোহন, পদ্মনাথ গোহাঁই বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ। প্ৰশ্নটোৰ উত্তৰ ইমানেই আছিল। তোমালোকে কেনেকুৱা পাইছা জনাবা কমেণ্ট কৰি, আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।